ছাত্ৰ পৰিষদৰ কাৰ্যালয় যোৱা 21 বৰ্ষ 22 এপ্ৰিলত কাৰ্বি আংলঙৰ তথা পশ্চিম কাৰ্বি আংলঙৰ বসবাস কৰা এগৰাকী নাবালিকা ভকচং জিলাৰ পৰা নগাঁও তথা ৰহালৈ এঘৰ ব্যক্তি ঘৰত মানে তেখেতক নিছিলে। তেখেত আমি সেই সময়ত গম পোৱাৰ মতে প্ৰকাশ বৰঠাকুৰৰ ঘৰত বন কৰা হিচাপে তেখেতক ৰখা হৈছিলে। এই নাবালিকগৰাকীৰ নামেই হৈছিলে সুমিলা ৰংহাম্পি। অতি পৰিতাপৰ দুখৰ বিষয় যে সুমিলা ৰংহাম্পি আমাৰ মাজত নাই। সেইকাৰণে আজি আমি এই সংবাদমেলখন আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে কি, আমি ন্যায় প্ৰক্ৰিয়ালৈ আমি জাতীয় সংগঠন যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে যোৱা 21 বৰ্ষৰ 22 এপ্ৰিলত যি কাৰ্বি আংলঙৰ তথা অসমত গোটেই ভাৰতবৰ্ষত এটা শিহৰণকাৰীভাৱে এটা ঘটনা সংঘটিত হৈছিলে। এগৰাকী নাবালিকা সুমিলা ৰংহাম্পিক অকথ্য নিৰ্যাতন চলাই তেখেতক যি হত্যা কৰা হৈছিলে, হত্যাটো এটা ভাবিব নোৱাৰা হত্যা হৈছিলে যে কি জুই জ্বলাই হত্যা কৰা হৈছিলে। আৰু পিছত সেই পৰিয়ালটোৰ প্ৰকাশ বৰঠাকুৰ আৰু নয়নজ্যোতি বৰঠাকুৰে এটা ষড়যন্ত্ৰমূলকভাৱে আত্মহত্যা বুলি ক'ব বিচাৰিছিলে। কিন্তু আমি সেইবাবে আজি আমি ক'ব বিচাৰিছোঁ যে এগৰাকী 12 বছৰীয়া কণমানি শিশুৱে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে, তাকো গাত জুই লাগি কেতিয়াও হত্যা হ'ব নোৱাৰে। সেইকাৰণে আমি দীৰ্ঘদিনে যিদিনাখন সুমিলা ৰংহাম্পিৰ হত্যা হৈছিলে বা মৃত্যু হৈছিলে সেইদিনাখনৰ পৰাই আমি আজি তাৰিখলৈকে সুমিলা ৰংহাম্পিৰ পৰিয়ালটোৰ ন্যায় দাবীত আমি মাত মাতি আহিছোঁ আৰু অনাগত দিনতো আমি মাত মাতি যাম। আমি সেই সময়ত সেই পৰিয়ালৰ কাষত গৈ পেলাই পশ্চিম কাৰ্বি আংলঙৰ যি দুৰ্গম ৰাস্তা পথ নাছিলে সেই সময়ত তেতিয়া তাত আমি যুৱ ছাত্ৰ পৰিষদৰ আমি সজাতি দল গৈ পেলাই সুমিলা ৰংহাম্পিৰ পিতৃ মাতৃ ঘৰত আমি উপস্থিত হৈছিলোঁ। আৰু আমি তেতিয়াও কৈছিলোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ক্ষীপ প্ৰকাৰে সুমিলা ৰংহাম্পিৰ পৰিয়ালটোক ন্যায় দিয়ক। কাৰণ এগৰাকী কিশোৰীয়ে পখিলা খেদাৰ বয়সতে তেখেতে সপোন বুকুত বান্ধি মাক দেউতাকৰ আৰ্থিক অৱস্থা টনকীয়া নোহোৱাৰ বাবে তেখেতে নগাঁও জিলাৰ ৰহাত এঘৰ উচ্চ পৰিয়ালৰ ঘৰত বন কৰা হিচাপে থাকি তেখেতে শিক্ষা গ্ৰহণ কৰিবলৈ পিতৃ মাতৃয়ে পঠিয়াইছিলে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে পিতৃ মাতৃ সেই সপোন বুকুত ঠান বান্ধ হৈ পেলাই শেষত যোৱা 22 এপ্ৰিল 2021 চনত ছোৱালীগৰাকীৰ মৃত্যুহে মুখখন ঘৰলৈ ঘূৰি আহিবলৈ দেখিবলৈ পালে। সেইকাৰণে আমি কৈছোঁ যে যুৱ ছাত্ৰ পৰিষদে যিকোনো হত্যাক আমি সদায় নিন্দা কৰি আহিছোঁ, ঘৃণা কৰি আহিছোঁ। আৰু চৰকাৰে বৰ্তমান চৰকাৰখন এতিয়া নাই, আমি সেইটো জানো। তৎসত্ত্বেও আমি অসমত এগৰাকী ৰাজ্যপাল আছে, গৱৰ্ণৰ আছে। আমি গৱৰ্ণৰকো আবেদন কৰিব বিচাৰিছোঁ আৰু অসমৰ ন্যায় ব্যৱস্থাটোৰ যিখন হাইকোৰ্টত আছে, হাইকোৰ্টৰ পৰা আমি গম পোৱা মতে এতিয়া নগাঁও জুডিচিয়েল কোৰ্টলৈ আহিছে। তাতো আমি ক'ব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সুমিলা ৰংহাম্পিৰ হত্যাক যি প্ৰকাশ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নজ্যোতি বৰঠাকুৰ যি হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি সৰ্বত্ৰে চৰ্চা হৈ আছে, তেখেতলোকক ফাঁচি দিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ আশ্চৰ্যজনক বিষয় যে এটা কেছ চলি থাকোঁতে তেওঁলোকে আজি মুক্ত তথা মুকলি আকাশৰ তলত তেখেতলোকে টিগিল বিলাই ঘূৰি ফুৰিছে। এইটো এটা আমাৰ বাবে আজিৰ দিনত আমি চিন্তনীয় বিষয় হৈছোঁ। সেইকাৰণে আমি আমাৰ দাবীটোৱে হৈছে কি, পৰিয়ালটোক তথা জিলাখনৰ সকলো ৰাইজলৈ আমাৰ আবেদন যে সুমিলা ৰংহাম্পিৰ হৈ পেলাই সকলোৱে মাত মাতি ওলাই আহিব লাগিব। তেতিয়াহে আমি এই দুৰ্ভগীয়া পৰিয়ালটোক আমি সঠিক পথত ন্যায় দিব পাৰিব বুলি আমি আশা কৰিম। কিন্তু আমি কোনো কাৰণতে কোৱা নাই যে হত্যাক আমি এক প্ৰকাৰান্তে আমি সদায় ঘৃণা কৰি আহিছোঁ। যিকোনো হত্যা হওক, অভিজিৎ আৰু নীলৰ যি হত্যাকাণ্ড হৈছে তাকো আমি নিন্দা কৰিছোঁ।
আৰু সুমিলা ৰংহাংপীৰ যি হত্যা হৈছে তাকো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। সেইকাৰণে আমি এটা জাতীয় সংগঠন হিচাপে যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ কৈছোঁ যে এই ন্যায় সঠিক ন্যায় দিব লাগিব, নহ'লে আমি কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী লৈ পেলাই আমি সুমিলা ৰংহাংপীৰ ন্যায় দাবীত ৰাজপথত আমি ওলাই আহিবলৈ বাধ্য হ'ব লাগিব। সেইকাৰণে আমি অহা 4 মে তাৰিখত চৰকাৰখনে নতুন চৰকাৰে গঠন হ'বগৈ, ৰিজাল্ট দিব। তাৰ পিছতেই এই চৰকাৰখনে কি উদ্যোগ লয়, যি চৰকাৰে গঠন হওক তাত আমাৰ ক'বলগীয়া নাই, কিন্তু চৰকাৰখনৰ এটা গুৰুত্ব ভূমিকা আছে। এই চৰকাৰখনো কি ভূমিকা গ্ৰহণ কৰে তালৈ আমি লক্ষ্য ৰাখিম। আৰু পৰৱৰ্তী কাৰ্যত যদি সঠিক ন্যায় নাপায়, কাল্পিত কেইটাই যদি প্ৰকৃততে উচিত শাস্তি নাপায় বা ফাঁচি দিয়া নহয়, তেতিয়াহ'লে আমি আকৌ ৰাজপথলৈ ওলাই আহিবলৈ আমি প্ৰস্তুত আছোঁ। কোৰ্টত যি জুডিচিয়েল কোৰ্টত যিটো কেছ চলি আছে সুমিলা ৰংহাংপীৰ দোষী ব্যক্তিকেইটাৰ ওপৰত, তাত যদি সঠিকভাৱে ন্যায় নাপায়, আমি কৈছোঁৱে, তেতিয়াহ'লে পৰৱৰ্তী আমি ক্ৰিয়াইল তথা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ জৰিয়তে আমি হাইকোৰ্টলৈ আগবাঢ়িবলৈ প্ৰস্তুত আছোঁ। এই আগবঢ়া ক্ষেত্ৰত কাৰ্বি আংলঙবাসী, দল সংগঠন সকলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত সহযোগ কৰিবলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আবেদন কৰিছোঁ।